Hello friends, আজি বনাইছো কুমলীয়া কুমুৰা শুকান মাছ তাৰ পিছত কচু আপোনাক দেখুৱাই আছো ভিডিওটো চাই থাকিব। এই বস্তুখিনি মই কাটি ধুনীয়াকৈ লৈ লৈছো। এই চাওক কুমুৰাখিনি ধুনীয়াকৈ কাটি লৈ ললো এতিয়া। তাৰপিছত কেনেকুৱাকৈ বনাম আপোনালোকে ভিডিওটো চাই থাকিব। তাৰপিছত মই কেৰাহীত তেল বহাই দিলোঁ। তেল বহাই পেলাই আদা নহৰু যিখিনি কাটা আছিলে সেইখিনি দি ধুনীয়াকৈ মছলা হালধি নিমখ দি ধুনীয়াকৈ মানে মিক্স কৰি ল'লোঁ। তাৰপিছত এতিয়া যিখিনি শুকান মাছ আছিলে শুকান মাছখিনি ধুনীয়াকৈ গৰম পানীত ধুই ভালকৈ ধুই লওঁ শুকান মাছ, কাৰণ নিমখ থাকে শুকান মাছত বহুত। তাৰপিছত বঢ়িয়াকৈ ইয়াত বহাই দিলোঁ। বহাই দি পেলাই ধুনীয়াকৈ এতিয়া লৰাই দিলোঁ। তাৰপিছত এতিয়া এইখিনি যেতিয়া ধুনীয়াকৈ হৈ যাব, হোৱাৰ পিছত মানে আধা সিজি যাব। সিজাৰ পিছত মই ইয়াতে জালুক জিৰা যিখিনি পিচি ৰাখিছিলোঁ সেইখিনি ইয়াতে ধুনীয়াকৈ পটাত পিচি লৈছোঁ। মিক্সি যদি আপোনাৰ পটা থাকে বেছি পটা ইউজ কৰিব। মিক্সিত মানে কি হয়, বস্তুটো হিট হয় তাৰ টেষ্টটো অলপ লেজ হৈ যায়, মানে টেষ্টটো ভাল নাথাকে একচুৱেলি। আজিকালি সহজ উপায়ৰ কাৰণে মানুহে মিক্সি ব্যৱহাৰ কৰে, কিন্তু যদি পটা আছে আপুনি পটাত পিচি ল'ব বস্তুবিলাক, তেতিয়া বেছি টেষ্ট হয় খাবৰ কাৰণে। তাৰপিছত এতিয়া মই ইয়াত এইখিনি ধুনীয়াকৈ আধা হৈ গ'ল অলমষ্ট, সেইকাৰণে এতিয়া মই ইয়াতে কাটি ৰখা কচু পাত আৰু যিখিনি কচু গছ আছিলে সেইখিনি ইয়াতে ধুনীয়াকৈ দি দিলোঁ। এয়া চাই লওক মই বঢ়িয়াকৈ দি আছোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ এইখিনি বঢ়িয়াকৈ লাৰি দিম। এয়া চাওক ইমানখিনি দেখা হৈছিলে, কিন্তু যেতিয়া শুহি গ'ল কিমান কমি গ'ল চাওক। সেইকাৰণে নিমখ আগতে কেতিয়াও নিদিব, নহ'লে যিবিলাকে নতুনকৈ বনাব আৰম্ভ কৰিছে ন, সিহঁতে নিমখ কি গমেই নাপাব। তাৰপিছত এইফালে বেলেগ এটা কেৰাহীত মানে তেল দি পিঁয়াজ জলকীয়া নহৰু দি ধুনীয়াকৈ বহাই দিছোঁ। ইয়াতে মই এতিয়া কোমোৰাখিনি বহাই দিম। এইফালে ভাত বহোৱা আছে, উৱা চাউলৰ ভাত বনাইছোঁ আজি। তাৰপিছত ইয়াতে হালধি আৰু নিমখ দি দিলোঁ। দি পেলাই ধুনীয়াকৈ এতিয়া লাৰি দিম। বেছি মছলা ব্যৱহাৰ নকৰোঁ মই, আদা নহৰু মানে এইটো ধুনীয়াকৈ খুন্দি দিলে সেইটোতে ধুনীয়া টেষ্ট আহে। তাৰপিছত ইয়াক কাটি ৰখা কোমোৰাখিনি ধুনীয়াকৈ দি দিলোঁ। এতিয়া বঢ়িয়াকৈ লাৰি দিছোঁ। তাৰপিছত যেতিয়া আধা সিজালৈকে অকণ মানে ঢাকনখন মাৰি থৈ দিম আৰু। এতিয়া আধা সিজি গ'ল। তাৰপিছত ইয়াতে দি দিলোঁ মই এয়া পুঁই শাক। সদায় বেলেগকৈ ট্ৰাই কৰি মানে বনাই খাব ট্ৰাই কৰিব আপোনালোকে। মই ইয়াতে পুঁই শাক দি দিলোঁ, আপুনি ট্ৰাই কৰি চাব পাৰে কেনেকুৱা লাগে। গতিকে ঘৰৰে পুঁই শাক ছিঙি লৈ আহিলোঁ। ছিঙি লৈ আহি ইয়াতে আকৌ ধুনীয়াকৈ দি দিলোঁ। কেনেকুৱা দেখি চাওকচোন, খাবলৈ বহুত ধুনীয়া হয় এনেকৈ হা। মই পুঁই শাক দি খাই পোৱা নাই, পুঁই শাক মানে কোমোৰাৰ লগত খাই পোৱা নাই, আজি প্ৰথমবাৰৰ কাৰণে দিছোঁ। মানে বস্তুবিলাকৰ টেষ্টবিলাক নহ'লে গম কেনেকৈ পাব আপুনি, কেনেকৈ কি অলপ কি বনাই খালে ভাল হ'ব। এই চাওক কি ধুনীয়া দেখিছে, আৰু এইটো বেয়া লগাৰ কোনো প্ৰশ্নই নুঠে, বহুত ধুনীয়া লাগিছে। মই টেষ্ট কৰি খাইছোঁ, আপোনালোকেও ঘৰত টেষ্ট কৰি চাব এবাৰ বনাই। কি ধুনীয়া দেখিছে চাওকচোন। তাৰপিছত এতিয়া মোৰ অলমষ্ট কোমোৰা আৰু পুঁই শাক হৈ গ'ল। তাৰপিছত এইফালে শুকান মাছ আৰু কচু যিখন আঞ্জা বনাইছিলোঁ সেইখনো হৈ গ'ল। তো ভিডিঅ'টো ইয়াতে সামৰিম। আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে চেনেলটো লাইক শ্বেয়াৰ ফ'ল' কৰিব। গতিকে এয়া দেখিছে মোৰ হৈ গ'ল এইবিলাক। লাষ্ট ফিনিচিঙত আপোনালোকে আৰু এবাৰ দেখালোঁ, এয়া চাই লওক। গতিকে ভিডিঅ'টো ভাল পাইছে যদি লাইক শ্বেয়াৰ আৰু ফ'ল' কৰিব। তো আজিলৈ আহোঁ এতিয়া, বাই বাই।